हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आपलोक देखाई आसो आमार बारीखन की आछे बारीखনত सकलोखिनि देखाई आसो। भिडिओ लास्टলৈকে চাই থাকিব। भिडिओ ভাল পালে लाइक और शेयर কৰি দিব। চাওক চুমপুলি বহুখিনি আছে, প্ৰায় 100 জোপা মান আছে। বেছি ডাঙৰ হোৱা নাই বৰ্তমান। এইটো জিৰণিৰ কাৰণে ঘৰ বনাই থোৱা আছিলে। ইয়াত কিবা চিটোৱা আছে, ওলোৱা নাই ভালকে। প্ৰায় 100 জোপা মান আছে চুমপুলি। ইয়াত ধনিয়া চিটোৱা আছে, ওলাইছে অলপ অলপ। আৰু এই বাকীবিলাক কোৰ মাৰি থৈ দিয়া আছে চব্জি খেতিৰ কাৰণে। বৰ্তমান একো চিটোৱা নাই। চুমপুলিখিনি দেখিলে নাই, বহুত ধুনীয়াকৈ উঠি গৈছে বস্তুখিনি। আৰু কিছুদিনৰ পিছত ডাঙৰ হ'ব মুগাৰ কাৰণে। এইখিনি এইটো লাইনত আছে। প্ৰায় 100 জোপা মান আছে চুমপুলি গোটেই বাৰীখনত। ৰাস্তাটো আছে, ৰাস্তাখিনি মই দেখাই দিম আপোনালোকক। পুলিবিলাক ইমান ডাঙৰ হোৱা নাই বৰ্তমান। ফ্ৰেণ্ডসকল, আপোনালোকে এটা বস্তু চাওক, এইটো বস্তু আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে। আপোনালোকৰ ফালে আছেনে নাই কমেণ্ট কৰি জনাব। আমি ইয়াক হাকু বুলি কওঁ, হাকু বা দলং বুলি কোৱা হয়। আমি প্ৰায় হাকু বুলিয়ে কওঁ। ইয়াত আছে আপোনাৰ কলপুলি। এইবিলাক ইমান ভাল হোৱা নাই কল। আৰু অমিতাজোপা দেখাই দিছোঁ। অমিতা বহুত আছে, বৰ্তমান এজোপাই আছে আৰু বেগাত আছে। লাগিছে, সিমান লগা নাই, হ'লেও লাগিছে যথেষ্ট। ডাঙৰ হোৱা নাই। এজোপা পাণ আছে, পাণ আৰু বেলেগতো আছে। তামোল পুলি চাইডে চাইডে হৈছে। কল দেখাই দিছোঁ আপোনালোকক, বলক। জাহাজী কল এয়া ইয়াত এথোকা আছে বৰ্তমান, আৰু পুলি ৰোৱা হৈছে, এতিয়া বৰ্তমান লগা নাই। আৰু আছে এফালে এথোকা, ইয়াতো আছে এথোকা, আৰু পুখুৰী কিনাৰত আছে বহুত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এখন চাওক দলং, আপোনালোকৰ তাত আছেনে নাই কমেণ্ট কৰি জনাওক।
পুখুৰী আমাৰ মাছ আছে বহুত, জাল পেলালে উঠে সৰু মাছ। আৰু আগত এটা আছে, সেইটো ডাঙৰ মাছ ফিচাৰী মাছ মেলা আছে। চুমপুলি আছে পুখুৰী বহুত, এইবিলাক দেখাই আছো। এই পুখুৰী কিনাৰত ইয়াতো আছে 20-30 জোপামান। এইখিনি অলপ ডাঙৰ হৈছে। এনেকৈ ৰাস্তা কিনাৰত এলাইন দিয়া হৈছে, লগতে এখন পথাৰখন। গছবিলাক অলপ ডাঙৰ হৈছে চব। এনেকৈ ৰাস্তা কিনাৰত এক লাইন দিয়া হৈছে। 20-30 জোপামান আছে বৰ্তমান ৰাস্তা কিনাৰত। এইটো পুখুৰী ফিচাৰী।